So what is everyone? স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভ্লগলৈ। তো গাইজ বৰ্তমান ৰাতিপুৱা আপোনালোকৰ 7:30 মান বাজিল। তো মই এতিয়া মোৰ এজন ফ্ৰেণ্ডৰ লগত আমি যাম মানাস ৰাইডত। তো চাইকেল ৰাইডিঙত বহুত দিন আগৰ ধামাকা একদম বহুত দিন পিছৰ ৰাইড এইটো। মই লাষ্ট ৰাইডত গৈছিলো ভূটান। তো ভূটানৰ পিছত একদম ষ্টপ কৰি দিছিলো। তো এতিয়া আজি যাম মানাসত। তো চাও কিমান দূৰ পাৰো। তো একদম ট্ৰাই কৰিম যাম। আৰু মানে আমাৰ ফ্ৰেণ্ডৰ যিটো সেটআপটো গাইস এক্সাইটেড একদম ফুল এক্সাইটেড মানে এক্সপেক্টেশন মই আপোনালোকক কৈ আছো মই নকং দে তয়ে কৈ দি মানে একদম মানে ফুল এক্সাইটেড। আৰু ইয়াৰ সেটআপটো আপোনালোকে চাও মানে সাইকেলৰ লগত মানে গোপ্ৰোৰ একদম মানে পুৰা মটো ব্লগিং भाई साइकिल लगो हेलमेट थोड़ा सा यूनिक आप लोग जाओ। और गाइस इनका जो चैनल है ये मेरे चैनल का लिंक डिस्क्रिप्शन में मिल जाएगा और मेरा भी जो चैनल का लिंक है इन भाइयों के चैनल वीडियोस की डिस्क्रिप्शन में मिल जाएगा। तो भाई जल्दी से जल्दी जाओ और भाई पूरा धमाका होने वाला है एकदम। भाई क्या बताओ आप लोगों को साइकिल के साथ हेलमेट थोड़ा आप लोग सोचो क्या होने वाला है यूनिक एकदम यूनिक। भाई चलो चलो देर नहीं करते जल्दी जल्दी जिंदगी में हमारे यहाँ पे कोई नहीं किया। तो भाई ये जो हेलमेट के साथ साइकिल के साथ गोप्रो सेटअप लगा के हम लोग जा रहे हैं तो शायद जिंदगी में हमारे यहाँ कोई नहीं किया ऐसा हरकत। तो किसी गंदी हरकत नहीं करने जा रहा हूँ। तो भाई ब्लॉग अच्छा लगा तो लाइक करो कमेंट करो नए तो चैनल को प्यार से सब्सक्राइब करो गाइस दूर से दबाना ताकि सब्सक्राइब बटन नतीजे दबे। तो गाइस मिलते हैं आप लोगों को थोड़ा सा रेस्ट होना पड़ेगा बिकॉज आज बीमार के फैन बन गया ना थोड़ा सा हैरान हो चुका है। क्या बोलते भाई एकदम जबरदस्त पूरा। তো গাইজ আমি য'ত ভিডিঅ' বনাই আছিলো য'ত মানে ইণ্ট্ৰ বনালো আমি তাতে ব্ৰিজৰ ওপৰত মানে লগতো মোবাইলে বেগে চব এৰি থৈছে মানে ফুল এক্সাইটেড মানে এক্সাইটেডত মানে ক'বই পৰা নাই কি কৰিছে। তো বেগ আৰু মোবাইল এৰি থৈ আধা আহিয়ে পালো তাৰপিছত মনত পৰিল বেগ আৰু মোবাইল তাতে আছে। তো আৰু ঘূৰি গৈ তাৰ পৰা বেগ আৰু মোবাইল লৈ আহিব গাইজ কি ক'ম আৰু মোবাইল আৰু বেগ আহিল तबाही मचा दिया था भाई मेरा सब कुछ वहाँ पे रह गया था भाई आधा रास्ता आ चुके हम लोग আহিল না নাই हाँ, सब कुछ मिल गया বঢ়িয়া। चलो 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 मेरी तो हंसी आ रहा है भाई। अरे यार मुझे भी आ रहा है यार मुझे भी आ रहा है। अब देखो जिंदगी में देखा तुमने किसी को साइकिल लेके नहीं वाला कोई भी नहीं गया आज तक। तो फिर हम जा रहे हैं ऐसी हरकत हम कर रहे हैं जिंदगी में यार विद गोप्रो तो होना ही होगा उस गोप्रो के साथ। अरे यार मजा गाइस बहुत दूर আহি পালো আমি আহি এতিয়া মানে অলপ দুইটাই ৰেষ্ট লগাই দিলো। ৰেষ্ট লাগি কেনে মানে ভাগৰ লাগি গ'ল একদম ডাঙৰ টায়াৰ না একদম। অ গাইস ৰেচতি হাৰি গৈছে মোৰ লগত ইমান ডাঙৰ চাইকেল লৈ আৰু মই 5 চাইকেল লৈ জিকি গৈছো পুৰা এনা ডাঙৰ চাইকেল লৈ জিকবা পৰা নাই হাৰি গৈছে। এনা হন্ডা চাইকেল গাইস অলপ তাৰ কষ্ট হয় পেডেল মাৰতে। পেডেল হাই পেডেল মানে কি কম আৰু জি টায়াৰ মই কেদি বুজাম আপোনালোকক মোৰ ভাষা নাই গাইস ৰিঅ্যাকশন চাওক গাইস গন্দগি ৰিঅ্যাকশন চাওক গাইস একদম ফাটাফাটি ৰিঅ্যাকশন। তো গাইস এটা পাব্লিক ৰিঅ্যাকশন চাওক আপোনালোকে পাব্লিক ৰিঅ্যাকশন চাওক মানে চাওক গাইস পাব্লিক ৰিঅ্যাকশন পাব্লিক ৰিঅ্যাকশন তামাম। তো গাইস যিমান চাওক ডাঙৰ ইউটিউবাৰ আছে চবে মানে মানাস হওক বা ক'ৰবাত দূৰ ৰাইডত হওক মানে বাইকত আহে নহবা গাড়ীত আহে কিন্তু আমি অলপ ইউনিক ট্ৰাই কৰিছোঁ সেইকাৰণে আমি আহিছোঁ চাইকেলত। তো চাইকেলেদি কিমান দূৰ পাৰোঁ আমি যাওঁ কিন্তু একদম ট্ৰাই কৰিম আমি পুৰা মানাস গেট যোৱা ট্ৰাই কৰিম। তো চাই থাকক ইউনিক সদায় ভাল লাগে চাই গাইজ সেইকাৰণে ইউনিক ট্ৰাই কৰোঁ আপোনালোকৰ কাৰণে। তো লাভ মানে মৰম দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব। তো আধা আধি ৰাস্তা আহি পালোঁ আহি পাই এতিয়া মানে অলপ ভাগৰ লগাৰ কাৰণে অলপ পানী খাই লওঁ কাৰণ পানীয়ে জীৱৰ প্ৰাণ হয়নে নহয় একদম জুই। তো অলপ পানী চানী খাই লওঁ খাই চাইকেলকো অলপ ৰেষ্ট দিওঁ। তো চাইকেলখনৰ একদম অৱস্থা নোহোৱা হৈ গৈছে চাওকচোন মানে এই ধুমা টায়াৰ ক'ত থাকব আৰু অৱস্থা গিলা হো চুকা হে কাপড়া। তো ইয়াৰটো ছেটআপটো ক'বই নালাগে একদম আৰু পুৰা গোপ্ৰো দে আৰু পানী চানী খাই ললো একদম ফুল ফিটিং পুৰা ফুল পাৱাৰ দেশী লণ্ডা আৰু এইটো হৈছে গোপ্ৰো। তো গোপ্ৰোটো মই লৈ যাওঁ নেকি লৈ যা দি দিছো গাইছ ইয়াক মই গোপ্ৰো ভাল লাগে কিবা এটা নিজৰ নাই না সেইকাৰণে আৰু হৈছে যা আইফোন লৈ কৰি আছে মোৰ আগত আইফোন নাই গাইছ এণ্ড্ৰইড লৈ মই কৰি আছো। ইয়াৰ ছেটআপটো আৰু বঢ়িয়া গাইছ চাওকচোন
बेलेगतके बेलेग नेक्स्ट लेवल यूनिक सा हम लोग भाई তো গোপ্ৰটো মই লৈ যাম আজি ইয়াৰ পৰা দিম পইচা দিম মই ঘূৰাই দিম भाई हेलमेट গাইজ আমি আহি আহি হঠাৎ মানে ইয়াৰ মানে হেলমেটৰ পৰা যিটো গোপ্ৰ ছেটআপটো মানে কেমেৰাৰ লগত একদম চব পৰি গ'ল তো লাকিলি কেমেৰাৰ লেন্সৰ একো হোৱা নাই মানে কি লাখ দোষ মইতো ভাই মই মৰি যাম বহুত মেহনতৰ পইচা ভাই সঁচা কথা মানে গোপ্ৰটো যে একো নহ'ল কিন্তু মানে হেলমেটৰ পৰা যিটো মানে আঠাটো আছিলে আঠাৰ গোটেই ওলাই পেলাই গোটেই মানে পৰি গৈছে কেমেৰাটো লাকিলি বুনত পৰিল তো সেইকাৰণে কেমেৰাটো বাচি গ'ল তো গাইজ বহুত দূৰ আহি পাইছোঁ বেছি দূৰ নাই আৰু 7-8 কিলোমিটাৰ আছে তো তাৰপিছত আমি ডাইৰেক্ট গৈ আছোঁ মানাছ যাম ডাইৰেক্ট তাতে আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ ডাইৰেক্ট অ ভাই কেনে মজা ভাই পইচা না মানে এনেকা গৰমত মানে এই গৰমত চাইকেল মানে যাই আছোঁ তই ভাই যি সাপৰ নিচিনা এনাকন্দা নিচিনা টায়াৰৰ যি চাইকেল লৈ আহিছা তই নমৰি খাই মৰবো ভৰিৰ ভিউ উঠি গৈছে গাইজ মৰবি যা অৱস্থা নাই হৈছে না বেলেগ কিবা এটা খামি চামি হৈ গৈছে না পুৰা চলা ভিজি গৈছে অৱস্থা নাই দুটা চলা মানে এটাই দে আৰ এই জীৱন মেহনত বেছি দূৰ নাই কিন্তু পালোৱে না তো গাইজ যাই আছোঁ আমি মোৰ এইটো হুণ্ডা এটা মই হেলমেটটো এটা লগাই লৈছোঁ আৰু ভাই ইয়াৰ যি চাইকেল ক'ব লগা একো নাই চাই থাকক চব আপোনালোকে তো গাইজ জাগাই মানে ধুনীয়া ৰিজৰ্ট আপোনালোকে চাওক মানে কিবা এটা বেলেগ ফিল আহে মানে কি ধুনীয়া আনা পাৰেগা ভাই हाँ जी आना पड़ेगा तो गाइस नेशनल पार्क में पहुंच गया তো গাইজ মানাছৰ এন্ট্ৰি কৰি দিলোঁ আৰু এন্ট্ৰি কৰি পেলাই মেইন গেটলৈকে যাই আছোঁ আমি আৰু মেইন গেটৰ যিটো ভিউটো আপোনালোকক দেখাইছোঁ বৰ্তমান মানে এনেকুৱা এটা বঢ়িয়া ভিউ দেখা পাই আছোঁ তো ইফালে মানে জাগাই ৰিজৰ্ট অ ভাই তো মানে গাইজ বম ভিউ সঁচা কৈছোঁ বহুত ভাল লাগিছে মানে আহি পেলাই তো চাইকেলৰ যিটো মানে এক্সপিৰিয়েঞ্চটো চাইকেল লৈ মানে মানাছত অহা যিটো ৰাইডৰ এক্সপিৰিয়েঞ্চটো সেইটো পাই আৰু ভাল লাগিছে মানে ফৰেষ্টৰ যিটো এৰিয়াটো আপোনালোকে চাওক ফৰেষ্টৰ এৰিয়াটো ধুনীয়া এৰিয়া মানে একদম পূৰা তো মই আপোনালোকক ডাইৰেক্ট গেটত লগ পাইছোঁ তো চাওক চাহ খেতিৰ মানে এইটো বাগান একদম বুঢ়া দূৰলৈকে জোন পিললৈকে চাব আপোনালোকে চব ইফালে চাহ খেতি দেখা পাব একদম আগলৈকে গাইছে ইফালে একদম আগলৈকে চাহ খেতি দেখা পাব আৰু মেইন গেট আমি মোটামুটি পালোৱে বেছি দূৰ নাই এখন সৰু এখন ব্ৰিজ এখন আছে ভাই বাঘ আছে জল্দি দেখা পাইছোঁ মই মাত্ৰ জল্দি এইখিনি পাৰ হ'ব লাগিব জল্দি আগতে ৰখিম মই নিজে দেখা পাইছোঁ ভাই মই দেখা পাইছোঁ জল্দি তো গাইজ মানাছ মেইন গেট পাই গ'লোঁ আহি তো আমি ৰাস্তাটো মানে অলপ ভুল হৈছিল আমি মানে ভিতৰলৈকে আহি গৈছিলোঁ তো আমি গেটখন পাবৰ কাৰণে এটা শ্বৰ্ট জেগা আছিল তো শ্বৰ্ট জেগা দি অহা নহ'ল তো মেইন গেট আহি পালোঁ তো মেইন গেটৰ ভিউটো আপোনালোকক দেখাই আছোঁ তো চাওক তো এইফালে আহি পালোঁ তো ভিতৰৰ যিটো ভিউটো মই দেখাই আছোঁ তো ভাই কথা হ'ল ইথানে আমাক চাইকেল লৈ এইটো ৰাস্তাত যাব নিদিয়ে মানে য'ত কিবা কি আছে নাজানো এইটো ৰাস্তাত যাব নিদিয়ে মানে নদীৰ পাৰত যাব দিব আমাক এতিয়া কি কৰা যায় নদীৰ পাৰ দিয়ে যাব লাগিব এতিয়া জীপ ভাড়া কৰাটো বহুত কষ্ট বহুত সেই আমাৰ দ্বাৰাই নহ'ব দে আমাৰ দ্বাৰাই নহ'ব আমি এতিয়া চাইকেল লৈ যাম নদীৰ পাৰত তো গাইজ খানা পিনা হৈ গ'ল খানা হৈ গ'ল তো এতিয়া আৰম্ভ কৰি দিওঁ আৰু ৰাইড তো এইফালেদিতো আমাক যাব নিদিয়ে কাৰণে আমি ঘূৰি পেলাই মানে নদী এখন আছে নদীৰ কাষেদি যাব লাগিব তো নদীৰ কাষেদি যাবৰ কাৰণে চাইকেলখন লৈ ইফালেদি যাব পাৰি মানে এইটো ৰাস্তাদি যাব পাৰি আৰু নহ'লে সেইটো ৰাস্তাদি যাব পাৰি তো ৰাস্তা বহুত আছে যাবৰ কাৰণে কিন্তু মানে মেইন যিখন এইটো মেইন যিটো মানে গেটটো এই গেটটোদি যাব নিদিয়ে তো এই গেটটোদি যাব নিদিয়াৰ কাৰণে আমি মানে চাইকেলখন লৈ এতিয়া চাইডেদি নদীৰ কাষেদি যাম তো নদী আপোনালোকে য'ত মানে পিকনিক খাই আপোনালোকে জানে মানাছত য'ত পিকনিক হয় মানে তাতে পিকনিক প্লেচ সেইটো নদীৰ পাৰত তাতে যাব লাগিব তো চাইকেলখন লওঁ আৰু যাওঁ খানা পিনা হৈ গ'ল একদম পেট ফুল পূৰা একদম তো আমাৰ ভাই মানে পূৰা একদম গোপ্ৰ লৈ দে আৰু I've been trying to fight the demons in my mind. I'll prevail with every battle if I'm right. Guess my aim was off, the target's out of sight. Would I be better if I left it all behind? 'Cause we can find a way, we can find a way, find another place.
গাইজ খাতাৰনাক ভিউ দেখা পাই আছো একদম মানে নদীৰ পাৰৰ যিটো ভিউটো মানে মানসৰ নদীৰ পাৰৰ যিটো অৰিজিনেল ভিউ মানে আজি দেখা পাইছো তো একদম খাতাৰনাক ভিউ তো চাওক গাইজ ভিউটো চাওক আপোনালোকে অ' তেৰি জেহেৰ একদম গাইজ জেহেৰ তো মই তলত চাইকেলখন লাহেকৈ নমাই দিওঁ আৰু একদম তললৈকে গৈ আছো চাই থাকক ৰাস্তা একদম বেয়া গাইজ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি আহা কেনে কেনে বিৰাট বম ভিউ কি কম গাইজ আপোনালোকক লৈ বা পাৰিলেহে কামলা হৈ আপোনালোকক বিশ্বাস কৰলাক হৈ তাকেতো এতিয়া আপোনালোকক মানে আমি দেখালিতো আপোনালোকে ভালকে বিশ্বাস নকৰিব তথাপিও যিটো মানে ফিল মই দেখা পাই আছো যিটো লাডাখৰ নিচিনা ফিল দেখা পাইছো আপোনালোকে চাওক চাওক তো চাওক অ' গাইজ মানে সাকসেস আজি সাকসেস অ' ব্ৰো এ ব্ৰো হেল্ল' অ' গাইজ মানে আপোনালোকক মই যিটো কৈছিলো মানাস ৰাইডত একদিন যাম তো মানাস ৰাইডত ফাইনেলি আহিলো আৰু মানাসৰ যিটো আপোনালোকক ভিউ তো মানাসৰ ভিউ দেখালো আৰু বহুত ভাল লাগিছে গাইজ কাৰণ যিটো কৈছিলো সেইটো কৰিব পাৰিছো বহুত কষ্টৰ ফলত চাইকেল ৰাইড কৰি হলেও মানাস আহিলো আৰু মানাসৰ ভিউ আপোনালোকক দেখালো তো গাইজ এইটোৰ কাৰণে ভিডিঅ'টো প্লিজ লাইক কৰি দিব চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰাইডিঙৰ চাইকেল ৰাইডিঙৰ লগত জড়িত ভিডিঅ' যদি চাব ইচ্ছা আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব তো মানাস চাওক আপোনালোকে সেইখন হৈছে মানাস গাইজ আগলৈকে যাই চাওঁ কেনেকুৱা কেনেকুৱা ভিউ আহিছে ঐ ভাই কি হৈছে ভাই আৰে ঐ ভাই কি হৈছে ঐ মাথাত পানী ঢালিব লাগিব নেকি ঐ ভাই কি হৈছে প্ৰেংক প্ৰেংক আৰে ইয়াৰ দোস্ত নাওখনত উঠবা পাম না আমি এইখনত নাপাম নেকি উঠবা যদি পইচা দিওঁ হা দোস্ত পইচা যদি দিওঁ এইখনত উঠবা কাৰণে পাম না উঠবা নাপাম উঠবা পাম পইচা দিলি পাম আচ্ছা তোমাৰ ঘৰ কয় এইফালে নেকি ঘৰ তোমাৰ এইফালে ঘৰ তো গাইজ চবফালে মানুহ এনজয় একদম ফুল এনজয় তো স্কাই লুকটো চাওক কি বম স্কাই লুক আহিছে ভাই কোনফালে যাম চুৰি কৰিব যাম এ তেৰি চুৰ এটা কৰিলি বেয়া হ'ব নেকি কথাটো বেলেগ জেগা যি হয় দেখা যাব পিছত আজি এনে টেনশ্যনত আছো মাথা চাথা গৰম হৈ আছে মাৰি দিম বেছি নবকবি তামাম মাৰিম পানী পাৰ হ'ম গাইজ পানী পাৰ হ'ম এয়া চাওক মানে ঠাণ্ডা ঠাণ্ডা কি ঠাণ্ডা পানী পানী একদম ঠাণ্ডা ঠাণ্ডা পানী এ ভাই পাৰ হৈ লওঁ আহি যাম আন্দাৰ ঘুচা শিলকেইটা পিছলাচোন ইছলা ভাই পাৰ হৈ লওঁ গাইজ পাৰ হৈ লওঁ জল্দি জল্দি যিটো পানী ঠাণ্ডা বাপৰে বাপ একদম মাথাক লগি ঠাণ্ডা আহি গৈছে ভৰিৰ পৰা মাথাক লাগি ঠাণ্ডা তো ইফালে মানে যিটো মানে এৰিয়াটো আছে চব এৰিয়াটো মানে বালিচৰ আৰু শিলৰ জেগা তো যিমান মানে পিকনিক প্লেচটো য'ত আমাৰ মানাসৰ যিটো অৰিজিনেল পিকনিক প্লেচ তো এইটো পিকনিক প্লেচ তো ইয়াতে মানে আহিলে পিকনিক খায় আৰু নদীৰ যিটো পাৰ তো নদীৰ পাৰৰ ভিউটোতো আপোনালোক দেখালোৱে ধুনীয়া ধুনীয়া ভিউ তো এনেকুৱা ধুনীয়া ভিউ মানে কি ক'ম আৰু গাইজ এটা ভাল লাগি যায় মানে তো গাইজ আজি যিটো পানীৰ যিটো তলৰ ভিউ পানীৰ তলৰ ভিউটো লাহেকৈ আপোনালোকক দেখাইছোঁ তো ইমান দিনৰ পৰা মানে মোৰ যিটো আগৰ মোবাইলটো আছে আগৰ মোবাইলটো দি মই মানে ৱাটাৰ টেষ্ট কৰিব পৰা নাছিলোঁ চ' সেইটো মোৰ আগৰটো বেলেগ আছিল এণ্ড্ৰইড আছিল তো এতিয়া আইফোন লৈছোঁ কাৰণে গাইজ আজি ৱাটাৰ টেষ্ট কৰিহে এৰিম মই তো চাই থাকক তো পানীৰ তলৰ ভিউটো গাইজ চাওক रुक जा तो गाइस अब इसका वाटर टेस्ट करते हैं वाटर प्रूफ टेस्ट करते हैं भाई लगा ये तो गया थोड़ा सा आगे बढ़ा नीचे डाल दे पूरा नीचे डाल दे ये डरते हैं सारा इसको पूरा डाल दिया नहीं तो गाइस চাওক পানীৰ ৱাটাৰ টেষ্ট প্ৰায় যিটো জেগাৰ কাৰণে আমি বহুত ৱেইট কৰি আছিলোঁ কাঠৰ দলং এখন আছে তো তাৰ পৰা মানে যিটো পানীৰ যিটো ভিউ আৰু যিটো চাহ বাগানৰ মাজেদি যাব লগা ৰাস্তাটো তো কাঠৰ দলংখন এই তাতে আমি দেখা পাইছোঁ আপোনালোকক দেখাব মানে এতিয়া পাৰিম নে নোৱাৰিম বা সেই তাতে আছে কাঠৰ দলংখন তো দেখা নাপায় এনেকৈ তথাপিও মানে কাঠৰ দলংখনলৈকে যাম আমি এতিয়া চিধা যাম তাতে তো গাইজ ভাই থেংক ইউ দেখাই দিয়াৰ কাৰণে দলংখন
গাইস मैंने देखा था সরি মই দেখছিলো প্ৰথমে তো এই ৰাস্তাটো এইটো মাজেদি যাব লাগিব এনেকে যাই পুৰা মাজেদি সোমাই সিধা যাম কাঠৰ দলং তো ফ্ৰেণ্ডছ এই মাজত চাহ বাগান চব ফালে চাহ বাগান আৰু মাজত মই কি কম আৰু তো এই চাহ বাগানৰ মাজেদি যাম সিধা এনেকে চাইকেল নিবই নোৱাৰি তথাপিও আপোনালোকৰ কাৰণে ট্ৰাই কৰি আছো তো সিধা সিধি যাম বাপৰে ৰাস্তা আৰে ভাই সাহেব তো ইফালে যাম যাই সিধা ব্ৰিজখনত লগ পাম ৰাস্তা একদম খাতাৰনাক ৰাস্তা গাইজ ওহো ভিউ কিন্তু বম ভিউ আহিছে তাৰে পৰা কাৰণ মানসৰ যিমান ডাঙৰ ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' চাইছোঁ সেইখন ব্ৰিজত চবেই যায় কিন্তু ব্ৰিজখন দেখা পোৱা নাছিলোঁ ক'ত আছে তো আমি ব্ৰিজখন দেখা পালোঁ তো দেখা পাই ডাইৰেক্ট এতিয়া ব্ৰিজখনলৈকে যাম বাহ ভাই কিয়া ভিউ হে ভাই তো ফাইনেলি গাইজ ব্ৰিজখন আহি পালোঁ আৰু অলপ দূৰ এইখন আৰু কি তো বাঁহৰ শাকো টাইপ বনাই দিছে দে আৰু গাইজ ব্ৰিজখন আহি পালোঁ অ ভাই চাহ এইখন হৈছে ব্ৰিজখন ইয়াৰ বম ব্ৰিজ দে কিবা এটা ভাল লাগে ব্ৰিজখন চবৰে ভিডিঅ'ত ব্ৰিজখন দেখা পাই আছিলোঁ আজি নিজে দেখা পালোঁ কেনে ব্ৰ মজা বম ব্ৰিজ একদম বম ব্ৰিজ তো অলপ জাগাবিলাক লেতেৰা আছে তো মানুহে য'তে ত'তে পাৰ্টি চাৰ্টি কৰি য'তে ত'তে বস্তুবিলাক পেলাই থয় তো এইটো বস্তু আচলতে ষ্টপ কৰিব লাগে তথাপিও মানুহবিলাকক কৈ কি হ'ব মানুহে এখন অসম এইখন অসম পৰ্যায়ৰ বস্তু দেশী চব দেশী তো আমি যাওঁ ইয়াৰ পৰা আমাৰ আহোঁতে টাইম লাগিছিল 2 ঘণ্টামান তো 2 ঘণ্টামান লগাৰ পিছত এতিয়া তাতে ঘূৰি মেলি তাতে বেছি সময় থকা নাই আমি জাষ্ট আমি কিছুমান শ্বট লৈ লৈছোঁ আৰু 2 এটা ফটো ক্লিক কৰি এনেকৈ মানে ঘূৰি পেলাই আহিলোঁ তো তাৰে পৰা ওলাই কেনে মানে এতিয়া ইয়াতে অলপ ৰখি লৈছোঁ আৰু গোটেই কেমেৰা চেমেৰা গোটেই ওলাই লৈছোঁ তো এণ্ডিং এইটো আৰু লাষ্ট এণ্ডিং তো চিধা ঘৰত যাম আমি এতিয়া ঘৰত গৈ ব্লগটো ইয়াতে শেষ কৰিম আৰু তো আগৰ ৰাস্তাৰ কিবা যদি সৰু সুৰা কিবা পাওঁ শ্বট কেইটামান দেখাম তো বাগানখন দেখাই পাইছে মোৰ পিছফালে এইখন গোটেই বাগান গাইজ একদম মানে চব বাগানখন তো ইয়াতে আপোনালোকে যিমান দূৰলৈকে চাব চব অল বাগান এই মোৰ হাতৰ মানে আঙুলি য'লৈকে যায় তাতেলৈকে বাগানে বাগান তো ভিডিঅ'টো ইয়াতে শেষ কৰিম গাইজ আৰু নেক্সট ধামাকেদাৰ ভ্লগ এটাত লগ পাই আছোঁ তো চাই থাকক আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তো লাইক কৰি দিব চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিউবিলাক কেনেকুৱা পালে আৰু আপোনালোকৰ কাৰণে মই আজি আইফোনটো ৱাটাৰ টেষ্ট কৰিছোঁ তো কমেণ্ট কৰি জনাওক যে ৱাটাৰ টেষ্টত কিবা কেনেকুৱা পাইছে আৰু মোৰ ৱাটাৰ টেষ্ট কৰাৰ ফলত মোৰ কি হৈছে মই আপোনালোকক কৈ আছোঁ ডেছক্ৰিপশ্যনত গোটেই কৈ আছোঁ মই কথা তো গাইজ বাই লাভ ইউ জয় অসম